নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ হু হেজ সিন দি উইণ্ড পয়েমটো মানে কবিতাটো পঢ়ি শুনাম। মই দুয়োটা ভাষাতে পঢ়ি ন অসমীয়া আৰু ইংৰাজী তোমালোকে মোৰ মুখে মুখে পঢ়ি যাবা। হু হেজ সিন দি উইণ্ড মানে বতাহ কোনে দেখিছা। হু হেজ সিন দি উইণ্ড বতাহ কোনে দেখিছা। নাইডাৰ আই নৰ ইউ ময়ো দেখা নাই তুমিও দেখা নাই। বাট হুৱেন দি লিভছ হেং ট্ৰিমলিং কিন্তু যেতিয়া গছৰ পাতবিলাক কঁপে ট্ৰিমলিং মানে কঁপে দ্য উইণ্ড ইজ পাছিং থ্ৰু তেতিয়া বতাহ প্ৰবাহিত হয়। হু হেজ সিন দি উইণ্ড বতাহ কোনে দেখিছা। নাইডাৰ ইউ নৰ আই তুমিও দেখা নাই ময়ো দেখা নাই। বাট হুৱেন দি ট্ৰিজ বো ডাউন দেয়াৰ হেডছ কিন্তু যেতিয়া গছবোৰৰ মূৰবোৰ হেন্দলনি মাৰে দি উইণ্ড ইজ পাছিং বাই তেতিয়া বতাহ প্ৰবাহিত হয়। কবি হৈছে ক্ৰিষ্টিনা ৰছেটি। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু মই এই কবিতাটোৰ প্ৰশ্নৰ উত্তৰসমূহ ইয়াৰ পিছৰ ভিডিঅ'টোত দি দিম। ধন্যবাদ।